এয়া এতিয়া বনাম কুচিয়াৰ মাছ। এয়া ভাজি লৈছোঁ। এয়া মোৰ ননদে দি পঠাইছে ঘৰৰ পৰা কুচিয়াৰ। এয়া মই ভিডিঅ' কৰিবলৈ নহ'ল, ফ্ৰাই কৰাৰ পিছতে মনত পৰিছে যে ভিডিঅ' এটা বনাওঁ। এয়া বনাম কুচিয়াৰ মাছ। এয়া দেখিছে, ছোৱালীক পঢ়াই কৰি হ'ল, এতিয়া ৰাতি 9টা বাজিছে, ভাত বনাব আহিছোঁ। এয়া কুচিয়াৰখিনি ফ্ৰাই কৰি লৈছোঁ। ইয়াত চাইছে সৰু সৰু মাছৰ পিচ। পেহীয়েকে ভতিজীৰ কাৰণে দি পঠাইছে। মা যে আহিছিলে কিবা কিবি ধেৰ মাছ দি পঠাইছে, শ'ল মাছো দি পঠাইছিলে। শ'ল মাছ আছে, ডিপ ফ্ৰিজত থৈ দিছোঁ। এতিয়া মাছ ভাজা তেলতে পিঁয়াজ ফ্ৰাই কৰি আছোঁ। আলু দি বনাম মাছটো, অলপ মছলা দি পেলাই। আমাৰ হিয়ামনি কিন্তু পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ ভাজি হৈ গ'ল। এতিয়া মই নহৰু আৰু আদা যে পেষ্ট কৰি থৈছিলোঁ সেয়া দি দিম। পঢ়ি কৰি হ'ল, এতিয়া নাচিছে। নাচি মানে ভাল পায়, খালি নাচিয়ে থাকে। মছলা এতিয়া মই দি দিম ইয়াত। অকণমান পানী দিয়াচোন। মছলাখিনি অকণ ভালকৈ ভাজি ল'ব লাগিব, অলপ বেছি মছলাখিনি এনেকৈ ভাজি হোৱাৰ পিছতে মই আলুখিনি দি দিম ইয়াত। হৈ গৈছে। এইপিনে আলু এয়া দেখিছে ফ্ৰাই হৈ গৈছে, তেলখিনি ওলাই আছে। হৈ যোৱাৰ কাৰণে মই এতিয়া গৰম পানী দি দিম। কাৰেণ্টটো গুচি গ'ল। ভিডিঅ' কৰা, ভিডিঅ'। আমাৰ হিয়ামনো আৰ্ট কৰি খুব ভাল পায়। এতিয়া পঢ়ি শুনি হ'ল, অলপ নাছিলে, এতিয়া আৰ্ট কৰি আছে। চব কি আঁকিছে মা? এইটো এটা আইচ ড্ৰ কৰিছোঁ। অঁ ৱাও, বঢ়িয়া হৈছে। এই চব তাই কালাৰ সেইবোৰ। বহুত দিনৰ মোৰ পিছত মইতো এনেই ৱাটাৰ কালাৰ দিয়ে বেছি আঁকো ন। আৰ্টবোৰ মই ভাবিলোঁ কি মানে এবাৰ ক্ৰেয়ন দি এটা চকু আঁকি চাওঁ, ট্ৰাই কৰি। বঢ়িয়া হৈছে। আমাৰ হিয়ামনে আৰ্ট ড্ৰ কৰিছে, আইচ আঁকিছে, ইমান ধুনীয়া হৈছে। তাই পঢ়া শুনাৰ পিছত অকণমান নাচি ল'লে, এতিয়া আঁকি আছে। ইউটিউব চাই চাই আঁকিছে। সম্পূৰ্ণ হ'লে মাতিবা হা। মাছখিনি ইয়াত দি দিলোঁ, মাছ দি দিলোঁ। খাইছা? লৈ পেলাই খোৱা। বঢ়িয়া। তৰকাৰী লৈছানে? খোৱা। আইডিঅ'ৰ পৰা হিয়ামনৰ কাৰণে ফ্ৰক এটা আনিছোঁ। এয়া হিয়ামনো অপেনিং কৰিছে। ধুনীয়া ফ্ৰকটো। ৱাও, চিধাকৈ দেখুওৱা। ধুনীয়া এই ফ্ৰকটো, বৰ ধুনীয়া। ভালকৈ দেখুওৱা, ভালকৈ দেখুওৱা। সেইটো হাতকেইটা হেৰিকৈ লোৱা।